ব্যস্ত দুনিয়াৰ নষ্ট পথিক, নষ্ট নহলে কষ্ট অধিক। ঠিকেই শুনিছে, নষ্ট পথিক মই। অন্তত ভদ্ৰতাৰ মুখাখন মই পিন্ধা নাই। ৰাস্তাত যেতিয়া মোক দেখি কুকুৰবোৰে ভুকে, উলটি ময়ো ভুকি দিওঁ। আৰু সেইবাবেই মই অভদ্ৰ। টকাৰ বলেৰে গুণ্ডা লগাই কুকুৰকেইটা খেদি দিয়া অভ্যাস মোৰ নাই, কাৰণ ভদ্ৰতাৰ মুখাখন মই পিন্ধা নাই। যি কৰিছো দিনৰ পোহৰত কৰিছো, প্ৰেম বিৰহত হয়তো তেতুলৈকে গিলিছো, নিচাৰে নিজৰ জীৱনটোকে লুটিছো। কিন্তু ৰাতিৰ আন্ধাৰত বেলেগৰ শৰীৰ লুটাৰ অভ্যাস মোৰ নাই, কাৰণ ভদ্ৰতাৰ মুখাখন মই পিন্ধি থকা নাই। মানুহে যিমানেই দমাব চাব সিমানেই উচিত প্ৰত্যুত্তৰ দিছো। ক্লান্ত পথিকৰ দৰে থমকি নৰৈ জীৱনক নষ্ট পথ দিছো। বেলেগৰ দমনত শান্ত থাকি নিজকে কষ্ট দিয়াৰ অভ্যাস মোৰ নাই, কাৰণ ভদ্ৰতাৰ মুখাখন মই পিন্ধি থকা নাই। নষ্ট জীৱন, তথাপিও কিন্তু চালো সঁচাৰে চাকৰি। টেবুলৰ তলেৰে মোটা ধনহে বিচাৰে, এয়াই ব্যস্ত দুনিয়াত নষ্ট কথা, সাধাৰণ জনতাৰ জীৱন ব্যথা। আপুনি যিমানেই ভাল হ'ব, দুনিয়াখন সিমানেই আপোনাৰ ওপৰত কাল হ'ব। চিধা গজালত হাতুৰিৰ কোব এনেই অলপ বেছিকৈ পৰে। ব্যস্ত দুনিয়াৰ নষ্ট পথিক মই, নষ্ট নহলে কষ্ট অধিক।